ভাল লাগিছে দেখোন, ভাল লাগিল। ভাল লাগিছে দেখোন। Guys, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। আজি আমাৰ ভিডিঅ'টো হৈছে আমাৰ লাভ ষ্টৰীৰ ওপৰত। কালি ইনষ্টাগ্ৰামত Q&A এটা দিওঁতে সকলোৱে কৈছে যে লাভ ষ্টৰীৰ ওপৰত ভিডিঅ'টো লাগে, গতিকে আজি লৈ আহিলোঁ আপোনালোকৰ মাজত, নে কি কোৱা? গতিকে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক শেষলৈকে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। তো গাইছ, এতিয়া আমি লাভ ষ্টৰীটো আৰম্ভ কৰিছোঁ। প্ৰথম লাভ ষ্টৰী আৰম্ভ হৈছিল ফেচবুকৰ পৰাই আৰু ফেচবুকত মই ষ্টৰী এটা দিছিলোঁ। ষ্টৰীটো কোন হ'ব মোৰ বাবে তোমাৰ দৰে, এনেকুৱা ষ্টৰী এটা দিছিলোঁ। কিবা এটা ভিডিঅ' আছিল চাগে। তেতিয়া আমাৰ এখেতে কি কৰিলে, ৰিপ্লাই দিছিল কি মই হ'ম বুলি, হয়নে নহয়? মই হ'ম বুলি কৈছিলে। তেতিয়া মই ভাবিলোঁ কোন হয় আছিল, মানে ঘপককৈ কৈ দিলে। তাৰপিছত চালোঁ মই একাউণ্টটো খুলি, ভাল লাগিছে দেখোন, ভাল লাগিল। তাৰপিছত ভাল লাগিছে দেখোন। অঁ, ভাল লাগিছিল আকৌ। সেইটো কাৰণে মানে মই তেতিয়া চালোঁ, চাই কিনি ভাবিলোঁ মেছেজ কৰোঁ অলপ, চাওঁ ঠিকে কোন কি আছে। হয়। তেতিয়া মেছেজ কৰিলোঁ, হাই হেল্ল', কি ক'ত কি। তাৰপিছত নম্বৰ খুজিলা তুমি, নম্বৰ খুজিলে মই দিয়া নাছিলোঁ। কৰি আছিলা মেছেজ, বহুত দিন কৰিলা, নম্বৰ খুজি আছিলা। মই ক'লোঁ নিদিওঁ দিয়া, মোৰ নম্বৰ নাই, কিবা নাই। তাৰপিছত মোৰ চিম নাই। তাৰপিছত তুমি ক'লা চিম নাই দি ফেচবুক কি কৰি খুলিছিলা। এইবিলাক চব বাহানা বাজি আছিল মানে। তাৰপিছত আৰু এইবিলাক ক'লোঁ আৰু তাৰপিছত বহুত দিন পিছত নম্বৰটো দি দিলোঁ আৰু। নাম্বাৰ দিলে, কিন্তু দিয়াৰ পিছতো নাম্বাৰটো দিছিলহে। তাৰপিছত মানে মই মেছেজ কৰিবলৈ আফচোচ লাগে ন, অলপ চলপ আফচোচ লাগি আছিল। বহুত দিন নাম্বাৰটো পৰিয়ে আছিল তেনেকৈ। তো পিছত মই মেছেজ কৰিছিলোঁ। তাৰপিছত কি হ'ল, তাৰপিছত তুমি মেছেজ কৰিলা, মেছেজ কৰি কেনে কিনো হ'ব আৰু ক'লা আৰু প্ৰপ'জ কৰিছিলোঁ। গাৰ্লফ্ৰেণ্ড এজনী লাগে। আচ্ছা, তাৰপিছত প্ৰপ'জ কৰিছিলোঁ। প্ৰপ'জ কৰোঁতে তেতিয়া তেওঁ প্ৰথমে কিবা প্ৰপ'জটো কিবা আৰু দেহা বুলি মেছেজ দিয়ে দেই, দেহা বুলি মেছেজ দিয়ে। তেতিয়া মই ভাবিলোঁ আৰে ইয়াতে বোলে গুলিটো মৰাটো ভাল আৰু। তেতিয়া মই মানে মেছেজ কৰিবলৈ ল'লোঁ। তাৰপিছত তেতিয়া আকৌ কি হ'ল, তেতিয়া তেখেতে মেছেজ মানে গুৰুত্ব নিদিয়া হৈছিল। মেছেজটো মানে ভাল পাবলৈ হয়তো মন নাছিল নেকি তোমাৰ? তোমাৰ মানে কি গাৰ্লফ্ৰেণ্ড আছেনে নাই সেইটো গম নাপাওঁ। মানে কি তুমি শ্বুটিং কৰিছিলা, কিবা কৰিছিলা, গতিকে তোমাৰ গাৰ্লফ্ৰেণ্ড আছে থকা বুলিয়ে বুলি ভাবিছোঁ। ভাবিছিলোঁ আৰু। আচ্ছা, তাৰপিছত আৰু ভাবিলোঁ এইনো ক'ত ভাল পাব, এইকাৰণে ধকাহে দিব, কোনে ভাল পায় আৰু ভাল চাল নাপাওঁ আৰু এতিয়া এইবিলাক মই ভাবিছিলোঁ। গতিকে মই তোমাক কৈছিলোঁ যে মোক নালাগে এতিয়া বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড, তো সেইটো কাৰণে ভাল পোৱা নাছিলোঁ আৰু তোমাক। তথাপিও মোৰ মনে মানা নাছিল যে এই কি কথা কৈ আছে, বয়ফ্ৰেণ্ড নালাগে। মই বহুতখিনি বুজাব ট্ৰাই কৰিছিলোঁ যে মই বেলেগৰ দৰে নহয়, নকৰোঁ তেনেকুৱা তোমাৰ লগত। হয়তো কৰিছোঁ জানো আজিলৈকে, নকৰিলোঁ তেনেকুৱা। আৰু কৰিছে এবাৰ, মোক ব্ৰেকআপ দিছে। আচ্ছা, তাৰপিছতো মানে কি ব্ৰেকআপ দিয়াৰ পিছত নাজানো কিয় দিলে, কি হ'ল। মানে মইতো তেনেকুৱা একো কৰা নাছিলোঁ। একচুৱেলি গাইজ মানে কি, এইটো মানে শিক্ষা দিছিলোঁ আপোনাক। কয় নহয় আপোনজনৰ পৰা অলপ দূৰত থাকি পেলাই যদি চোৱা যায় তেতিয়া মানে গম পোৱা যায় যে কিমান ভাল পায়, কিমান কি। তেওঁ কথাটো বিশ্বাস নকৰে, গতিকে কি নাজানো আজিলৈকে বিশ্বাস কোনে কৰিব, মই নকৰে। নকৰোঁ, আপোনালোকেও নকৰিব। ব্ৰেকআপ কৰা কি আছিল ৰিজন, কি কথা, কি নকৰে, এইটো তেখেতে বিশ্বাস নকৰে বাৰু। নাই, মোৰ হিচাপত মই এইখিনি কৈছোঁ যে তেনেকুৱাকৈ চাইছিলোঁ। কাৰণ তেওঁ প্ৰথম মই যেতিয়া প্ৰপ'জ কৰিছিলোঁ, লাভ ইউ কৈছিলোঁ, লাভ ইউ টু কৈ লৈ পেলাই কোনো ৰিপ্লাই, তাৰপিছত দিনটো কোনো কথা পতা নাছিল। এইটো মই তেতিয়া ভাবিছিলোঁ কি ভাল পোৱা এইবিলাক, মানে ফাল্টু কৰি আছে নেকি, এনেকুৱা ভাল পোৱাটো নহ'ব ন, কেনেকৈ হ'ব। তো তেনেকৈ আছিলে কাহিনী। মানে মই ভাবিছিলোঁ ভাল পালে পাম আৰু চিৰিয়াছলি ভাল পাম, নাপালে নাই আৰু। গতিকে 2 দিন ভাল পায়, তাৰপিছত বাদে দিয়ে। তাৰপিছত সেনেকুৱা ভাল পাই কি লাভ আছে ন। কি লাভ আছে, তেওঁৰ মতেও ভাল। গতিকে ভাবিছিলে চাগে মই ধোকা দিম বুলি, কিবা দিম বুলি। কাৰণ শ্বুটিং কৰি থকা দেখে, ভিডিঅ' বনাই থকা দেখে, ছোৱালীৰ লগত দেখে বহুত। গতিকে ভাবিছে আৰু এইটো ল'ৰাই ক'তনো ভাল পাব নহয় কি, হয় দিয়া। সেয়াই আৰু। তাৰপিছত আৰু আচলতে কি জানে নাই, ভিডিঅ' বনালে আজিকালি মানুহে কি ভাবে যে ল'ৰাটো বেয়া, কিন্তু তেনেকুৱা কোনো কথা নহয়। সকলোৰে নিজৰ বেয়া লাইফ মানে থাকে। কি আৰু, আমাৰ ওচৰৰ বাইদেউ এজনী আছে, বাইদেউজনীয়ে কৈছে নগা ল'ৰাবিলাক চেনি এক নম্বৰ, মানে
এইবিলাক ল'ৰাই দুদিন ভাল পাব তাৰপিছত ব্ৰেকআপ দি দিব। কিন্তু সকলো নগাঁও ল'ৰা তেনেকুৱা নহয়, গতিকে তো চব জেগাই বেয়া থাকে, কিছু কিছু তেনেকুৱা জেগা হয় চাগে। মই ভাবিছিলোঁ চেনিৰাম বুলি, মোক বাদ দিছিলে নহয় বিনা কাৰণত। আৰু বাদ দিয়াৰ পিছতো মই তোমাৰ ওচৰলৈ ঘূৰি গৈছিলোঁ। আহিছে ভগৱানে মোৰ ওচৰত ঘূৰাই পঠাইছে আকৌ। আচ্ছা, সেইকাৰণে ভগৱানে ওপৰৰ পৰা বান্ধি দি পঠাইছিলে কাৰণে আকৌ এদিন ঘূৰি আহিব লগা হ'ল। মই তোমাক বেয়া লাগিছিল তেতিয়া যে মই ব্ৰেকআপ দিলোঁ। তাৰপিছত একচুৱেলি কিন্তু যেতিয়ালৈকে তেখেতে মোক মানে পাত্তা দিয়া নাছিলে, পাত্তা নিদিয়া নহয় আৰু পাত্তা দিছিলোঁ নিদিয়া কিবা কনফিউজৰ নিচিনা। ফোন কৰিছিলোঁ মই, ফোন কৰোঁতেও কথা নাপাতে, ভয় কৰে বোলে কথা পাতিবলৈ। আৰু কোনোবা ছাইডৰ লগৰ সৰু পোৱালী এজনীক ফোনটো লগাই দিছিলে। লগাই দিওঁতে মোৰ তেতিয়া লগৰ ছোৱালী মোতকৈ এবছৰ সৰু। এবছৰ সৰু তো লগাই দিলে, তাইৰ লগত ফোনত কথা পাতোঁতে মই গম পাইছোঁ, আৰে বাবা এইটোতো নহয়তো, মানুহৰ মুখ দেখিলেই গম পায় কোন কেনেকুৱা মাত হ'ব, কেনেকুৱা ভইচ হ'ব। গতিকে মানে কি হ'ল, তেখেতে মানে ভইচটো কিবা ভাল লগা নাছিলে, কিবা কিবি টাইপত। মই তেতিয়া কৈছোঁ যে ফাল্টু কিয় কৰি আছা, মিউট কৰি হাঁহি থাকে, ফাল্টু কিয় কৰি আছা। তেতিয়ালৈকে ছিৰিয়াছ নাছিল, তাৰপিছত ছিৰিয়াছ হৈছিল। ছিৰিয়াছ হোৱাৰ পিছত মই ব্ৰেকআপ দিছিলোঁ, ব্ৰেকআপ হৈছিল। তেতিয়া তেওঁ আঘাত পাইছিলে বহুত, কান্দিছিলেও। তেতিয়া পিছত গৈ মই আকৌ উভতি গৈছিলোঁ। উভতি যাওঁতে যে বেয়া লাগি মোৰ নিজকে ৰিয়েলাইজ হৈ লৈ পেলাই যে নাই, এইটো বেয়া কাম কৰিছোঁ। তুমি মোক ব্ৰেকআপ দিয়াৰ পিছত মোক মেছেজ কৰিছিলা যে ফোন মাৰাচোন এবাৰ, খবৰ চবৰ সুধিছিলা। কিন্তু মই গুৰুত্ব দিয়া নাছিলোঁ, ইগন'ৰ মাৰি থৈ দিছিলোঁ। কাৰণ তেওঁ তেতিয়া খং কৰে মোক। তেতিয়া মানে তুমি যেতিয়া মোক ব্ৰেকআপ দিছিলা, তেতিয়া মই বহুত ফোন মাৰিছিলোঁ বা মই বহুত মিছ কৰি আছিলোঁ আৰু, কিন্তু তথাপিও তুমি মোক গুৰুত্ব দিয়া নাছিলা, ইগন'ৰ মাৰি আছিলা। এনি টাইম অনলাইন থকা হোৱাটছএপত। তাৰপিছত এনেকৈ থাকে আৰু, মোক জ্বলাই নে কি কৰে মই গম নাপাওঁ, বাট মই অনলাইন নাছিলোঁ আৰু মই চাই থাকোঁ। কিন্তু তোমাৰ ডিপিখনো ৰাখিছিলোঁ হোৱাটছএপত মই। তাৰপিছত আৰু এনেকৈ আৰু বাৰু এতিয়া সেইবোৰ কথা ব্ৰেকআপ হৈছিল, তথাপিও যে ব্ৰেকআপ বাৰু কি কাৰণে হ'ল, কি নহ'ল, সেইটো মই কৈছোঁৱেই যে ময়ো চাইছিলোঁ তেওঁক যে কিনো কৰে। মোৰ ব্ৰেকআপৰ পিছত তেওঁ বেলেগক ভাল পায় নে নাপায় নে, কি বিখ্যাত, গোটেইখিনি চালোঁ। গতিকে ভাল পোৱা নাছিল কাকো, সেইটোকে ভাল লাগিল তাৰপিছত উভতি গৈ, সেইটো কাৰণে তাৰপিছত চালোঁ আৰু গ'লোঁ আৰু উভতি। আৰু তাৰপিছত আৰু এৰা এৰি নকৰোঁ আৰু, গতিকে আহাহে ভাল। লৈ যোৱা তুমিও মোক, আৰু সন্দেহ কৰিব নালাগে। মানে কি সন্দেহ নাই দিয়কচোন, তথাপিও মানে কি আৰু অলপ মানে ভয় লাগে ন মানুহৰ। আৰু মুঠতে ছেকেণ্ড টাইম যেতিয়া আমি ব্ৰেকআপ হোৱাৰ পাছত আমি যেতিয়া লগ পালোঁ, লগ পোৱাৰ পিছত আৰু আমি বেছি দিন নৰখিলোঁ। তাৰপিছত আমি ভাবিলোঁ যে ইজনে সিজনক আকৌ কিবা এটা নহয় কিবা এটা হিচাপে যদি হেৰুৱাই পেলাওঁ, তেতিয়া বহুত বেয়া হ'ব। কাৰণ দুইজনৰে ছিৰিয়াছ হৈ গৈছিল তেতিয়া, দুইজনে সঁচা ভাল পোৱা হৈ গৈছিলে। আৰু তেতিয়াই আমি ডিচিশ্যন লৈছিলোঁ যে আমি আমাৰ জীৱনটো সুন্দৰ কৰি তোলা যাওক। গতিকে মই লৈ আহিছিলোঁ তেখেতক। সেয়াই আৰু তেনেকৈ লৈ অহাৰ পিছত আৰু এতিয়া সকলোৱে জানেই আৰু, সেই তেনেকুৱাই কাহিনী আছিল আমাৰ ফেচবুকৰ পৰা আৰম্ভ কৰি ব্ৰেকআপ হ'ল মাজত। মুঠতে ফেচবুকটো বহুত বেয়া, কিন্তু আমাৰ কাৰণে ফেচবুকটো ভাল এটা সময়ৰ কাৰণে। আকৌ এতিয়া বেয়া পাওঁ আৰু পিছে। এতিয়া আমি ইমান ফেচবুকত এক্টিভ নাথাকোঁ বাৰু, ইনষ্টাগ্ৰামতে থাকোঁ। আপোনালোকে জানেই চবেই, ইনষ্টাগ্ৰামতে ৰিলচ পাই থাকে বহুতে। গতিকে তো এতিয়াৰ পৰা ইউটিউবতো আহিছোঁ, আৰু ইউটিউবত মৰম চেনেহ দিব নে কি কয়। এতিয়া লাভ ষ্টৰিটো শুনিলে এনেকাই আৰু, প্ৰথম ব্লগছ বনাই পোৱা নাই, এই ফাৰ্ষ্ট টাইম বনাইছোঁ। যদি কিবা বেয়াও হয়, মানে কমেণ্ট কি বক্সত ভুলো ক'ব। হয় কৈ দিব, ভাল কৰিব চেষ্টা কৰিম আৰু আজি লাভ ষ্টৰিটো চাই কেনে পালে সেইটো জনাবলৈ নাপাহৰিব। আৰু লাভ ষ্টৰিটো কি সকলোখিনি গম পালেই। প্ৰথম আমি ফেচবুকত লগ পালোঁ। আকৌ এবাৰ কৈ দিছোঁ মই, প্ৰথম আমি ফেচবুকত লগ পালোঁ। ফেচবুকৰ পৰা লগ পোৱাৰ পিছৰ পৰা কি হ'ল, কথা পাতিলোঁ। ফেচবুক মুঠতে আমাৰ কাৰণে জিন্দাবাদ। কি আৰু এতিয়া বেয়া পাওঁ। তাৰপিছত আমি কথা পাতিব ট্ৰাই কৰিলোঁ। কথা পাতোঁতে তেখেত ছিৰিয়াছ নাছিল, কথা পতাত কোনো ভাল পোৱাৰ ক্ষেত্ৰত ছিৰিয়াছ নাছিল। নাপাওঁ বুলি কৈছিল নে কি কৈছিলে, ভাল পোৱা ইণ্টাৰেষ্ট নাছিল। তাৰপিছত গৈ ভাল পোৱাত পৰিলে। পৰাৰ পিছত মই এবাৰ ব্ৰেকআপ দিলোঁ। ব্ৰেকআপ দিয়াৰ পিছত আকৌ মই উভতি গৈ আকৌ মোৰ বোলে কৃষ্ণ ৰাধাক লৈ অহা নিচিনাকৈ, কৃষ্ণ ৰাধাক অনা নাছিলে দেই, এইটো ভুল হৈছে মোৰ। শিৱ পাৰ্বতীৰ নিচিনা আমি যোৰা আকৌ লগ খাই গ'লোঁ আৰু, কথা সিমানে। ভগৱানে ওপৰৰ পৰা যাক বান্ধি দিয়ে, তেওঁ হাজাৰ বাধা হ'লেও কিবা হ'লেও এদিন নহয় এদিন লগ খাবই। গতিকে তাৰ প্ৰমাণ আমি পালোঁ। বেলেগে পাইছেনে নাই সেইটো নাজানো, আমাৰ ক্ষেত্ৰত আমি প্ৰমাণ পালোঁ। সঁচা ভাল পোৱা আমি মিলন হ'ল। গতিকে সেয়াই আমাৰ লাভ ষ্টৰি। শুনি যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰৰ সৈতে আমাৰ চেনেলটো আগুৱাই দিব। আৰু এটা নতুন ভিডিঅ' পোৱা আশাৰে আজিলৈ বাই।